নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এম কে লোকেল ব্লগ চেনেলটি। আৰু আজি আপোনালোকক মই দেখুৱাম আমাৰ ফালৰ চাহ বাগানবিলাক। আৰু এতিয়া প্ৰায় 6:30মান বাজিছে। মই 5:30মানত বাগানলৈ আহিলোঁ আৰু এতিয়া পাত ছিঙি আছিলোঁ। এইফালে দেখিছে মই চাহপাত অলপ ছিঙিলোৱে, 1-1.5 হ'ল ছিঙা। আৰু এইফালে আছে ছিঙিবলৈ, এয়া ছিঙি আছোঁ, অলপ আছেগৈ। আৰু তাৰ পাবগৈ লাগিব, আজিতো নহয় বাৰু ছিঙি। আৰু মই লগত লৈ আহিছোঁ এটা ব্লুটুথ কানেকশ্যনৰ বক্স, যিহেতু মই অকলে পাত ছিঙি থাকিলে আমনি লাগে। সেইটো কাৰণে গান বজাই অলপ পাত ছিঙি থাকোঁ। এতিয়া কাম কৰিবলৈ ভাল হয়, আমনি নালাগে। এতিয়া পাত ছিঙি হৈ গ'ল আৰু এতিয়া ঘৰ গৈ আছোঁ, মূৰত বেগ লৈ।